যদা যদা হি ধর্মস্য গ্লানি ভবতি ভারত অভ্যুত্থানম ধর্মস্য তদাত্মানং সৃজাম্যহম। अध्याय खंचयोग तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् विषीदन्तमिदं वाक्यम् उवाच मधुसूदनः। কথাগীতা দ্বিতীয় অধ্যায় সাংখ্যযোগ। এই জগতত অনুভৱ কৰা সুখ দুখ হৰ্ষ বিষাদ আদি অনুভৱবোৰ তাত্ত্বিক বা পৰমাৰ্থিক ভাৱধাৰাত অজ্ঞান প্ৰস্তুত। জাগতিক ব্যথা বেদনাৰ লগতে হৰ্ষ শোকাদি বিকাৰসমূহ তথা দ্বৈত ভাৱো অজ্ঞানৰ কাৰণ। অৰ্জুনে তেনে জাগতিক বিকাৰমূলক ভাৱৰ বশৱৰ্তী হৈ তেওঁৰ সত্যোচিত বৰ্ণধৰ্ম বিসৰ্জন দি স্বজনবধৰ চিন্তাত ব্যাকুল হৈ পৰি মোহৰ বশৱৰ্তী হোৱা দেখা পায়। যুদ্ধক্ষেত্ৰৰ আগন্তুক সন্মুখ সমৰৰ প্ৰাকক্ষণত ভগৱান কৃষ্ণই তেওঁক তাত্ত্বিক কথাৰে বুজনি দিয়াৰ প্ৰয়াস কৰিছিল। সেই বিষয়ে সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছিল। সেই অৰ্জুনে তেনেদৰে দয়াৰ্দ্ৰচিত্তে বৰ কৰুণ ভাৱৰাজিৰ দ্বাৰা অভিভূত হৈ পৰাত তেওঁৰ চকু দুটা কৰুণা আৰু বেদনাৰ চকুলোৰে ভৰি পৰিছে আৰু তেনে অৱস্থাত তেওঁক ব্যাকুল চিত্তে দুখ কৰি থকা দেখি মধু দৈত্যক বধ কৰা অজ্ঞান তিমিৰি নাশ কৰোঁতা পৰম ভগৱান মধুসূদন কৃষ্ণই তেওঁক এনেদৰে প্ৰবোধ বাক্য কৈছিল। হেৰা অৰ্জুন, ক'ৰ পৰা তোমাৰ মনলৈ এনে বিষাদ বেদনাৰ কলুকতাবোৰ আহি কেনেকৈ এনেদৰে ঠাই লৈছে? তুমি কোৱা এনেবোৰ অসত্য সম্ভূত কথা জীৱন ৰহস্য আৰু আত্মাৰ তত্ত্ব বুজি নোপোৱা মানুহৰ জীৱনাদৰ্শন মতে চলা লোকসকলৰ কাৰণে শোভনীয়। পাৰ্থিৱ জীৱনৰ তত্ত্ব বুজা লোকৰ বাবে এনে কথা গ্ৰহণযোগ্য নহয়। সেয়েহে এনেবোৰ কথাই পৰম বা শ্ৰেয়প্ৰদ লাভ কৰাব নোৱাৰে, বৰঞ্চ স্বৰ্গ হানি কৰায়, সুখ্যাতি নাশ কৰায়। নিজৰ এনে সত্যোচিত ধৰ্মবিৰুদ্ধ চিন্তা ভাৱনা আৰু বিষাদ ব্যথা অনাৰ্য লোক বা কা পুৰুষৰ ক্ষেত্ৰতেহে শোভা পায় আৰু শ্ৰেয় লোক লাভ কৰাটো সহায়ক নহয়। কাৰণ যুদ্ধ কৰাটো ক্ষত্ৰিয়ৰ কৰ্তব্য কৰ্ম আৰু বৰ্ণোচিত ধৰ্ম। ক্ষত্ৰিয়ৰ সন্মুখ সংগ্ৰাম ত্যাগ কৰাটো কা পুৰুষৰ লক্ষণ আৰু শূদ্ৰৰ কৰ্ম। গতিকে হেৰা পাৰ্থ, এনে নপুংসকৰ দৰে ক্লৈব অৱস্থা অথবা জড় বুদ্ধিজনিত হতাশগ্ৰস্ত অৱস্থালৈ তুমি নাযাবা। যিহেতু তুমি এজন ক্ষত্ৰিয়ৰ সন্তান আৰু ক্ষত্ৰিয় ধৰ্মৰ ৰক্ষণশীল লোক, সেইকাৰণে এনেবোৰ অতি ক্ষুদ্ৰ আৰু লাস্য হৃদয়ৰ দুৰ্বলতা পৰিত্যাগ কৰি বহাৰ পৰা উঠা, জাগ্ৰত হোৱা, আত্মচৈতন্য লাভ কৰা। কাৰণ তুমি সৎৰূপ সন্তাপ দিব পৰা লোক। পৰন্তপঃ क्लैब्यं माश्मगमः पार्थ नैतत्तै उपपज्यते क्षुद्रं हृदय दौर्बल्यं त्यक्त्वा उत्तिष्ठ परन्तप। অৰ্জুন, তুমি সৎৰূপ দমন কৰা এজন বীৰ স্বৰূপে যোগ্য পিতৃৰ যোগ্য পুত্ৰ স্বৰূপে নিজকে উৎসাহিত কৰি ৰণাংগনত তোমাৰ প্ৰতাপ দেখুওৱা। তুমি যুদ্ধ পৰিত্যাগ কৰালৈ কোনো প্ৰশ্ন নাহে আৰু নাই। বান্ধৱ কৃষ্ণৰ কথা শুনি অৰ্জুনে জ্যেষ্ঠ আৰু পূজ্যলোক ভীষ্ম, দ্ৰোণ, কৃপাচাৰ্যাদিৰ প্ৰতি নিজকে কঠোৰতাৰ আশ্ৰয় লৈ তেনে লোকক অতি দুৰ্ব্যৱহাৰ আৰু অস্ত্ৰধাৰী কৰিবলৈ সংকোচ বোধ কৰিলে। কাৰণ জ্যেষ্ঠ আৰু শ্ৰেষ্ঠজনে আঘাত কৰিলেও সেই আঘাত উভতাই দিব নাপায় অথবা প্ৰত্যাক্ৰমণ কৰাটো অনুচিত। বিশেষকৈ তেনে গুৰুস্থানীয় ব্যক্তিৰ ওপৰত হাত উঠাব নাপায়। যিসকলৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰ অঞ্জলি যাচিব লাগে, তেনে লোকক কেনেকৈ তেওঁ অস্ত্ৰ শস্ত্ৰৰে আঘাত কৰিব? এনে ধৰ্ম সংকটত পৰি অৰ্জুনে নিজৰ জ্ঞান বিবেচনাৰে চিন্তা কৰি কৃষ্ণক প্ৰশ্ন কৰিলে। হে মধুদৈত্যৰ সংহাৰকৰ্তা অৰিন্দম ভগৱন্ত, হে শত্ৰু হন্তা কৃষ্ণ,
এই পূজাৰ যোগ্য ভীষ্ম আৰু দ্ৰোণাচাৰ্যৰ দৰে গুৰু দুজনক মই যুদ্ধ ক্ষেত্ৰত কেনেকৈ বাণবোৰ প্ৰয়োগ কৰি প্ৰত্যাক্ৰমণ কৰিম বা তেওঁলোকক উভতি আক্ৰমণ কৰিম? মই এনে গৰ্হিত আৰু বিড়ম্বনামূলক অন্যায় আৰু অধৰ্মৰ কাম কৰিবলৈ অক্ষম। কাৰণ অৰ্জুনে জ্ঞানতঃ চিন্তা কৰিছিল যে জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ লোকক অথবা গুৰুৰ লগত যুদ্ধ কৰি তেওঁক বধ কৰাটো এজন কনিষ্ঠ আৰু শিষ্যৰ ক্ষেত্ৰত মুচিব নোৱাৰা দোষ আৰু কালিমা। বৈষয়িক লাভালাভৰ কাৰণে তেনে অধৰ্ম আৰু অনুচিত কাম কৰাটো এক বিশেষ আত্মগ্লানিৰ কথা। সেয়েহে কৃষ্ণক তেওঁ বুজাই ক'লে, মহানুভৱ আৰু মহান হৃদয়ৰ শিষ্যৰ প্ৰতি অনুকৰণশীল আৰু কোমল অন্তৰৰ এনে গুৰুসকলক বধ কৰিবলৈ ইচ্ছুক হৈ তেনে লোকক নিধন কৰি জীয়াই থকাতকৈ এই পাৰ্থিৱ সংসাৰত ভিক্ষাবৃত্তিৰ দ্বাৰা লাভ কৰা যথালভ্য দ্ৰব্যৰে ভোজন কৰি জীয়াই থকাটোৱে বেছি ভাল। কাৰণ পাৰ্থিৱ লাভৰ বাবে বাঞ্ছা কৰি আৰ্থিক উপাৰ্জনৰ আশাত অৰ্থ কামনা কৰা আমাৰ এই গুৰুসকলক বধ কৰিলে আমি তেওঁলোকৰ গাৰ তেজেৰে ৰাঙলী হৈ দাগ লাগি থকা বস্তুবিলাককে আমি ভোগ কৰিব লগা হ'ব। এনে গুৰুসকলক বধ কৰি বৈষয়িক সুখ সম্ভোগ ভোগ কৰা মানে তেওঁলোকৰ দ্বাৰা ৰক্তাক্ত হোৱা বস্তুবোৰ উপভোগ কৰা। এনেধৰণৰ ভোগ কাৰ্য নিন্দনীয় আৰু জীৱনৰ বাবে দুৰ্নামৰ কাৰণ হ'ব। এনে অকীৰ্তিকাৰক অধৰ্মমূলক যুদ্ধৰ পৰা হ'ব পৰা হিংসাৰ তাণ্ডৱ পৰিহাৰ কৰি যুদ্ধ ত্যাগ কৰি ভিক্ষাবৃত্তিৰ দ্বাৰা জীৱিকা অৰ্জন কৰাটোকে শ্ৰেয় হ'ব বুলি অৰ্জুনে নিজৰ মতবাদ প্ৰকাশ কৰি পুনৰ কৃষ্ণক ক'লে, যদি ভীষ্ম দ্ৰোণাদি গুৰু আৰু জ্যেষ্ঠ লোকসকল থকা যুদ্ধ ক্ষেত্ৰত অস্ত্ৰ ত্যাগ কৰি সমৰ বিমুখ হোৱাৰ বিপৰীতে অস্ত্ৰ ধৰি যুদ্ধ কৰা যায়, তেনেহ'লে আমাৰ জয়ী হোৱাৰ সম্ভাৱনা। যদি আমি যুদ্ধ হ'লে জয়লাভ কৰোঁ অথবা শত্ৰুপক্ষই যদি আমাক পৰাজয় কৰি জয়লাভ কৰে, এই দুটা অৱকাশৰ ভিতৰত আমাৰ বাবে কোনটো অধিক শ্ৰেয়ংকৰ হ'ব? সেই কথাটো মই নিশ্চয় কৰি জানিব পৰা নাই। কাৰণ কৌৰৱসকলক বধ কৰাৰ পাছত আমি জীয়াই থাকি বা কি আনন্দ বা মানসিক শান্তি লাভ কৰিব পাৰিম? এনে ক্ষেত্ৰত যিসকলক বধ কৰাৰ পাছত আমি জীয়াই থাকি তেতিয়া কি আনন্দ বা মানসিক শান্তি লাভ কৰিব পাৰিম? যিসকলক বধ কৰাৰ পাছত আমি তাৰ পৰিণতি ভোগ কৰি নিজেই জীয়াই থাকিবলৈ আশা বা কামনাই নকৰোঁ, তেনে ক্ষেত্ৰত সেই ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে ভৱিষ্যতৰ কৰুণ পৰিণতিৰ বিষয়ে আগপাছ নুশুনি বৰ্তমান আমাৰ সন্মুখতে অস্ত্ৰ শস্ত্ৰ লৈ ধনুন্মত হৈ বৰ উৎসাহেৰে ইয়াতেই যুদ্ধৰ বাবে হেপেৰি পাতি সগৌৰৱে অৱস্থান কৰি থকা দেখা পাইছোঁ।